হেল্ল' ভাই ভণ্টিসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9 ইতিহাসৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰখিনি। তোমালোকৰ অনুশীলনীত থকা 1 নম্বৰ প্ৰশ্নটো চোৱা। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো ডা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল। তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। জলপথেৰে পৃথিৱী প্ৰদক্ষিত কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন? ইয়াৰ উত্তৰটো হ'ব জলপথেৰে পৃথিৱী প্ৰদক্ষিত কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ ইংৰাজ নাবিক জনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো চোৱা। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য লিখা। ইয়াৰ উত্তৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য হ'ল 1 নম্বৰটো হ'ব বেহা বেপাৰ কৰা আৰু 2 নম্বৰটো হ'ব ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি ল'বা, এক্সামত আহিব পাৰে। 6 নম্বৰ প্ৰশ্নটো চোৱা। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰ ভাৰতৰ মছলিপট্টনম 1600 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্নটো চোৱা। ফণ্ট উইলিয়াম কি? ইংলেণ্ডৰ ৰজা। ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফণ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ প্ৰশ্নটো চোৱা। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগ কৰি ভগাব পাৰি? সময় উল্লেখ কৰি লিখা। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত ভাগ কৰিব পাৰি। ইয়াৰ প্ৰথম ভাগটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আৰু দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1957 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দত 2 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চোৱা। ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1861 খ্ৰীষ্টাব্দত সংসদে ভাৰতীয় পৰিষদ ইয়াৰ উত্তৰটো হ'ব 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এতিয়া আমি পাই গ'লো চমু দীঘল প্ৰশ্ন উত্তৰ। তোমালোকে এই প্ৰশ্ন উত্তৰ কেইটা লিখি ল'বা, মই মাত্ৰ কুৱেশ্যন কেইটা পঢ়ি দিম। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজে ভাৰতৰ লগত
বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহৰ সংক্ষেপে লিখা। ইয়াৰ উত্তৰটো দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। আৰু 2 নম্বৰ প্ৰশ্নটো চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো দিয়া আছে, ইয়াৰ পৰা লিখি ল'বা তোমালোকে। আৰু 3 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। উত্তৰটো দিয়া আছে, ধুনীয়াকৈ তোমালোকে লিখি ল'বা। আৰু 4 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চোৱা, চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে লিখি ল'বা। উত্তৰ দিয়াই আছে। চিপাহী বিদ্ৰোহৰ 4টা কাৰণ আহিব পাৰে বা 2টা কাৰণ আহিব পাৰে, লিখি ল'বা। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট। ইয়াত 4টা ফলাফল দি আছে, তোমালোকক এটা বা 2টা আহিব পাৰে, লিখি ল'বা। আৰু 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন লিখা। উত্তৰটো দিয়া আছে, চাই ল'বা তোমালোকে। 7 নম্বৰ প্ৰশ্নটো, লৰ্ড কেনিংৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। উত্তৰটো দিয়া আছে, লিখি ল'বা। ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু দোষ উল্লেখ কৰা। উত্তৰটো দিয়া আছে, লিখি ল'বা। ভাৰতীয় পৰিষদ আইনৰ 2টা দোষ, ইয়াত দোষ দিয়া আছে আৰু ওপৰৰখিনি গুণ। 9 নম্বৰ প্ৰশ্নটো চোৱা, ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰটো দিয়া আছে, লিখি ল'বা। 10 নম্বৰ প্ৰশ্নটো হৈছে, অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। লিখি ল'বা উত্তৰটো। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে লিখি ল'বা আৰু এইখিনি শিকিবা। এইখিনি আছিল আজি অনুশীলনীৰ প্ৰশ্নখিনি। তোমালোকৰ এই পাঠৰ যিমানখিনি MCQ ক্লাছ 9 চেপ্টাৰ 1 শ্বৰ্ট কুৱেশ্যন বুলি দিয়া থাকিব, থাম্বনেইলটো তোমালোকে তাৰ